ভেকুলীৰ সাধু। এখন গাঁৱত এটা বুঢ়া আৰু এজনী বুঢ়ী আছিল। সিহঁত অপুত্ৰক আৰু বৰ দুখীয়া আছিল। এদিন গঞা মানুহে মাছ মাৰিবলৈ বুলি পল জুলুকি লৈ উকিয়াই ওলালত বুঢ়া বুঢ়ীৰো গা উঠিল। বুঢ়াৰ ভগা পল এটা আৰু বুঢ়ীৰ ভগা জকা এখন আছিল। তাকে লৈ মাছলৈ দুয়ো ওলাল। বিলত নামি গঞা মানুহে গাই পুতি ভাৰে ভাৰে মাছ মাৰিলে। কিন্তু বুঢ়া বুঢ়ীয়ে চবিয়াই চবিয়াই চন্দা এটাও ধৰিব নোৱাৰিলে। শেষত বুঢ়াৰ খং উঠি বুঢ়ীৰ সৈতে দণ্ড এখন পাতি লৈ উত্তৰা উত্তৰি কৰি বুঢ়ীৰ ওপৰতে খং সাৰিবলৈ ধৰিলে। বুঢ়ীয়ে বুঢ়াৰ গালিত মনত বৰকৈ বেজাৰ পাই ভগা জকাইখন লৈ আকৌ চাপ চেৰেক মাৰিলত তাইৰ জকাইত এটা ভেকুলী উঠিল। বুঢ়ীৰ জকাইত ভেকুলীটো দেখি বুঢ়াই খঙতে চিটিকি পৰি ভেকুলীটোকে এসেকা দিওঁগৈ বুলি ঘৰলৈ আহিল। ঘৰ পাই বুঢ়াই ভেকুলীটো চোতালত পেলাই কাঠখৰি এডাল আনি তাৰ মূৰত মাৰি দিব খোজোতেই ভেকুলীটোৱে বুঢ়াক মাত লগালে, ককা মোক নামাৰিবা, মই তোমালোকৰ ঘৰত বহতীয়া হৈ থাকি যি কৰিবলৈ কোৱা তাকে কৰিম। বুঢ়াই উত্তৰ দিলে, বাৰু তই মোৰ ঘৰত বহতীয়া হৈ থাকি মোক সোণৰ হেলেং এটা দিবি দেখিছোঁ। মোৰ পথাৰত কিজানি তই হাল গৰু বাই দিবি হ'বলা। ভেকুলীয়ে ক'লে, দিম, হাল গৰু বাই দিম ককা, তুমি মাথো মোক ৰাখি চোৱাচোন। ভেকুলীৰ কথাটো শুনি বুঢ়াই ভাবিলে, চোৱাই যাওকচোন ইনো কি কৰে, ই দেখোন বৰ গণ্ডক মাৰিছে। ইয়াকে ভাবি বুঢ়াই ভেকুলীটো নামাৰি ৰাখিলে। পিছদিনা পুৱাই বুঢ়াই ভেকুলীক ক'লে, যাচোন হাল গৰুলৈ পথাৰলৈ, তইনো কি হাল বাও চাওঁ। বুঢ়াৰ কথা শুনি ভেকুলীয়ে গৰু আৰু নাঙল লৈ বুঢ়াৰ পথাৰত হাল বাবলৈ গ'ল। সেইদিনা ভেকুলীয়ে খুব হাল বালে আৰু হাল বাই অতাই পথাৰত আলি দিবলৈ লাগিল। এনেতে এক ৰজাই চহৰ ফুৰিবলৈ আহি মানুহে দুনুহে ভেকুলীয়ে হাল বাই আলি দিয়া মাটিডৰাৰ ওপৰতে গচকি আলিটো ভাঙি তহিলং কৰি গ'ল। তাকে দেখি ভেকুলীয়ে ৰজাক নথৈ গালি পাৰিবলৈ ধৰিলে। ৰজাই গালি শুনি চাৰিওফালে চালে, কিন্তু গৰুহালৰ বাহিৰে তাত তেওঁ কাকো দেখা নাপালে। বাৰে প্ৰতি গালি পৰা শুনি ৰজাৰ অসহনীয় হলত তেওঁ খং কৰি গৰুহালকে লৈ গুচি গ'ল। ভেকুলীয়ে এই কাণ্ড দেখি লাহেকৈ বোকাৰ তলৰ পৰা ওলাই আহি বুঢ়াৰ ঘৰলৈ উভতি আহি বুঢ়া বুঢ়ীক সকলো ভাঙি কলত বুঢ়া বুঢ়ীয়ে বেজাৰ কৰিবলৈ ধৰিলে। ভেকুলীয়ে বুঢ়ীক ক'লে, আই বেজাৰ নকৰিব, আপুনি মোক এদোণমান মাহ গোট কৰাই দিয়ক, মই গৰুহাল আনিবলৈ যাওঁ। বুঢ়ীয়ে সুধিলে, তই গোট কৰাই কি কৰিবি? ভেকুলীয়ে ক'লে, মই যি কৰোঁ কৰিম, আপুনি মাথোন দিয়কচোন, একো চিন্তা নকৰিব। বুঢ়ীয়ে ক'লে, নালাগিব বোপাই, তই গৰু আনিবলৈ যাব, ৰজাৰ সৈতে বিবাদ কৰি তই একো কৰিব নোৱাৰ, মৰাহে পৰিবি। মই মৰকীয়াকৈ গৰু আনি যি পাৰোঁ খেতি কৰিম, তই নালাগে যাব বোপাই। কিন্তু ভেকুলীয়ে ক্ষান্ত হৈ নাথাকি যাবলৈ ওলোৱা দেখি শেষত বুঢ়ীয়ে তাক এদোণমান মাহ গোট কৰাই ভাজি দিলত সি ক'লে, মই যাওঁ আৰু সোনকালেই গৰুহাললৈ উভতি আহিম। সেই বুলি কৈ সি ওলাই গ'ল। ভেকুলীয়ে জুলুঙান মাহ গোট কৰাই লৈ একোমুঠি খাই এই বুলি বাটে বাটে গাই যাবলৈ ধৰিলে, মাহ গোট কৰাই খাওঁ, বাটে বাটে যাওঁ, মোৰ লগত যি আহে তাকো এগাল দিওঁ। ভেকুলীৰ কথা শুনি মাহ গোট কৰাই খোৱাৰ লোভত অনেক সিংহ, বাঘ, ভালুক আদি বনৰীয়া জন্তু, আনকি মৌ, বৰল, কুদু প্ৰভৃতিও তাৰ লগত লাগিলহি। ভেকুলীয়ে সকলোকে একোগালকৈ মাহ গোট কৰাই খুৱাই বইচ কৰি গোটেইটো ঘটনা সিহঁতৰ আগত ভাঙি কলত সিহঁতে সেই কথা শুনি ৰজাৰ সৈতে যুঁজ দিবলৈ ভেকুলীৰ লগত ওলাল। ভেকুলীয়ে আটাইবোৰ জন্তুৰ সৈতে মাটিৰ ধূলি উৰাই গুজৰি কুমৰি ৰজাৰ পদূলি পাই ৰজালৈ কৈ পঠিয়ালে যে ৰজাই মোৰ গৰু উভতাই দিবনে, মোৰ সৈতে যুঁজ দিব। ৰজাই যুঁজ দিব বুলি ক'লত ৰজাৰ সৈন্যৰ সৈতে ভেকুলীৰ সৈন্যৰ ঘোৰ ৰণ লাগিল। ৰণত ৰজাৰ অলেখ সৈন্য আৰু দুটা ল'ৰা মৰিলত ৰজা নিৰুপায় হৈ গৰুহাল লৈ ভেকুলীৰ ভৰিত দীঘল দি পৰিলহি। ৰজাই ভেকুলীক কাকুতি কৰি ক'লে, যদি ভেকুলীয়ে মোক এইবাৰলৈ ক্ষমা কৰি দিয়ে তেন্তে মই ভেকুলীক মোৰ অৰ্ধৰাজ্য আৰু মোৰ জীক দিম। এই কথা শুনি ভেকুলীয়ে ৰজাক ক্ষমা কৰিলে আৰু ৰজাৰ জীয়েকক বিয়া কৰাই ৰজাৰ জোঁৱাই হৈ ৰজাৰ ঘৰতে থাকি বুঢ়া বুঢ়ীক তালৈ তুলি লৈ গৈ সুখেৰে ভাল দিন কটাবলৈ ধৰিলে।